কলিতা এপাৰ্টমেণ্টৰ প্ৰথম বাৰ্ষিক বহাগী উৎসৱ আয়োজন কৰিছোঁ। সেই আপাহতে আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু জুবিন গাৰ্গ দেৱলৈ আমি সশ্ৰদ্ধ এক প্ৰণিপাত জনাইছোঁ এই মঞ্চৰ পৰাই। বিমান দাই যিহেতু জুবিনদাৰ লগত বহুতো যুগজয় সৃষ্টি কৰিছে, গতিকে আমি বিমান দাক আজি আমাৰ মাজত পাই নথৈ আনন্দিত। আৰু বিমান দা, আপোনাক স্বাগতম জনাইছোঁ এই অনুষ্ঠানলৈ। পুনতে প্ৰথমতে মই যদি আপোনাক এটা প্ৰশ্ন সোধোঁ, আপোনাৰ আৰু জুবিনদাৰ যি সাংগীতিক পৰিক্ৰমা বা যাত্ৰা, সেয়া সঁচাকৈ অনন্য। কাৰণ আপোনাক আকৌ নতুনকৈ আমি চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। সকলোৱে নিশ্চয় আপোনাৰ গানখিনি মুখে মুখে আছে, আমাৰ সকলোৰে মুখে মুখে, আৰু চাগে যুগ যুগ ধৰি থাকি যাব। তাৰ আগতে মই কথা এটা কওঁ। হয়, তোমালোকৰ গিৰিজাৰ এপাৰ্টমেণ্টৰ আজি যিটো পদক্ষেপ, প্ৰথম বাৰ্ষিকী, এইটো সুন্দৰ এটা পদক্ষেপ, ব্যক্তিক্ৰমী এটা অনুষ্ঠান। হয়, আজিকালি বিহুবিলাকত এইবাৰ মই কেইবাখনো বিহু মঞ্চত গৈছোঁ, কিন্তু ফ্ৰণ্টতে আমাৰ মৰমৰ ভাই হিয়াৰামঠু জুবিন গাৰ্গ থাকে। গতিকে ষ্টেজত উঠাৰ আগতেই মানে মনটো বেয়া লাগি আহে। হয়, হয়। এতিয়া আপুনি এই নতুন যিখিনি সৃষ্টি, এইবাৰো আপুনি নিশ্চয় বহুতখিনি বিহুগীত কৰিলে, নতুনকৈ বহুতখিনি মানুহে শুনিবলৈও পাব যিখিনি কৰি আছে। তাত আপোনাৰ প্ৰথমতে এতিয়া জুবিনদাবিহীন বিহুগীত কৰিবলৈ আপোনাৰ কেনেকুৱা লাগে এতিয়া? সেইটোতো আটাইতকৈ ডাঙৰ কথা, কাৰণ জুবিন মোৰ সোঁহাত আৰু ভিতালী দাস বাওঁহাত। আমি দুয়োগৰাকীকে হেৰুৱালোঁ ইতিমধ্যে। গতিকে ভিতালী আৰু জুবিনৰ যিটো জুতি, যিবিলাক গাই গ'ল, আজি অসমত আকৌ তেনেধৰণৰ মানে বিহুগীত আৰু কেতিয়াও নোলাব। আমি আগতে কি কৰোঁ, টান গানটো জুবিন গাৰ্গেই গাব। তোমালোকেতো কোৰাছ গোৱা, বহুত গাইছা। গতিকে টান গানটো জুবিন গাৰ্গে গায়, আৰু আটাইতকৈ টান যিবিলাক হাই স্কেলৰ, এইবোৰ ভিতালীয়ে গায়। লগত আমাৰ তৰালী, বৰ্ণালী, নিৰ্মালী ইত্যাদি, আমাৰ বৰ্ণালী, ঢেৰ সুবাসনা পিছত আহিছে। এতিয়া যদি এই মুহূৰ্তত আমাৰ যিহেতু আমাৰ যথেষ্ট সংখ্যক দৰ্শক আছে ইয়াতে, যদি আপোনাৰ ফালৰ পৰা জানমণি এটা বিহু, যিটো আপোনাৰে সৃষ্টি আছিলে আৰু জুবিন দাই গাইছিলে, আপোনাৰ বোধহয় সকলো গীতেই জুবিন দাই গাইছিলে জানমণিৰ, তাৰ যদি এটা গীত আপোনাৰ মুখৰ পৰা আমি শুনোৱাব বিচাৰোঁ বা শুনিব বিচাৰোঁ, আপুনি কোনটি গীত প্ৰথমে শুনাবলৈ বিচাৰিব অকণমান? আচলতে কি, মই গানবিলাক যেতিয়া সৃষ্টি কৰোঁ, মই ষ্টেট মিউজিক কলেজত ভকেলত আছিলোঁ। কোৰ্চটো মই কমপ্লিট কৰিব নোৱাৰিলোঁ এই বিহুৰ কাৰণে। তাৰমানে আচলতে সেইকাৰণে মই নজনাকে জানো হলা নব এজনী, চকুতে পিৰিতিৰ চামনি। মই নজনাকে জানো হলা নবৰ এজনী, চকুতে পিৰিতিৰ চামনি। হৈ মাতিম তোমাক কি বুলি জোনালী নে জানমণি, মাতিম তোমাক কি বুলি জোনালী নে জানমণি, ভাল লাগিল তোমাকে লগ পাই, থাকিবানে কাষতে সদায়। আমাৰ আচলতে জানমণিৰ গানবোৰ শুনিলেই বিহু বিহু লাগি আহে। এতিয়া এটা অলপ কথা এটা সোধোঁ আপোনাক, যেতিয়া ষ্টুডিঅ'ত যেতিয়া দুজন সৃষ্টিশীল মানুহে কাম কৰি থাকে, তেতিয়া অকণমান খুটখাট লাগেই। ৰাতি যেতিয়া ষ্টুডিঅ'ৰ ছেশ্যন হয়, তেতিয়া এনেকুৱা কেতিয়াবা হৈছিল নে যে আপুনি সুৰটো কৰিছিলে এনেকৈ বা কথাকেইটা এনেকৈ গাব লাগিব বুলি কৈছিলে, জুবিন দাই বেলেগকৈ গাই দিছিল? নহয়, তেনেকুৱা গুৱাহাটীত ঘটি থাকে, কিন্তু বম্বেত এটা ঘটিলে বৰ ডাঙৰ কথা এটা। তেতিয়া মানে কি হ'ল, আমাৰ এটা ধাৰণা, জুবিনে যেতিয়া গানটো গাই পেলাই ভইচ ৰুমৰ পৰা ওলাই আহোঁতে যদি গুণগুণাই আহে, তেতিয়া গম পাব যে এই গানটো এইবাৰ হিট চলিব তাৰমানে। আৰু
আচলতে মই এটা গানত যদি 90% কৰোঁ গাইডটো, সি 130% কৰি দিয়ে আচলতে। সি কৰিলে গানটো এটা বেলেগ ৰূপ লয়। এনেকুৱা কি হ'ল, তুমি বি ফ্লেট মাইনৰ ধৰা, বি ফ্লেট মাইনৰ কৰা বেটা, বি ফ্লেট বি বি দাদাত এইটো বম্বেত যেতিয়া মই মোৰ লগত মানস নে জেদি আছিল, কথা আছিল। নদী বাহিলে উজান উঠিলে নদী বাহিলে উজান উঠিলে গছে বনে ফুলে পাতে বিহু বাহিলে কপৌ পাহে পাহে মৰম ভৰি আছে, এই মৰম কাৰ বাবে জানানে? সি কি কৰে, ইউ 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 ৰেকৰ্ডিং কৰিলে। বুজিছো, কি গালা তুমি, কি গালা? বুজিছা, নাই 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 এটা বঢ়িয়া লাগিব, এতিয়া ইউ ইউ থাকিলে মজা লাগিব। বুজো বাবা, মই এতিয়ালৈকে আজিলৈকে ঈশ্বৰৰ কৃপাত কণ্ট্ৰভাৰ্চি অহা নাই আজিলৈকে দেই মোৰ ক্ষেত্ৰত। গতিকে এইটো নকৰিবা। জানমণি তোমাৰ বাবে, জানমণি তোমাৰ বাবে, জানমণি তোমাৰ বাবে। এতিয়া আপোনাৰ জুবিন দাই প্ৰথম চোৱাত যেতিয়া অনামিকা ওলাইছিলে, অনামিকা মানে 1990 মানৰ পৰা কাম কৰিছিলে, 92 ওলাইছিলে, 92। তেতিয়াতো প্ৰথম চোৱাত জুবিন দাই একদম বিহু বুলি ক'লে গোৱা নাছিলে, একদম পূৰা দূৰতে বিদুৰ মানুহজনে বিহুৰ ওচৰত নাচাপিছিলে। কিন্তু জানমণিত আপুনি গোৱালে। জানমণি সেইটো এটা সাংঘাতিক সংযোগ, সেইটো কেনেকৈ ঘটিল আৰু জুবিন দাই কিয় গাওঁ বুলি ক'লে? এক মিনিট, এইখিনি বহুতে কয় জুবিন গাৰ্গক বোলে জানমণি বেলেগে শিকাইছে, নাম নকওঁ মই এতিয়া। এইটো এটা চূড়ান্ত ভুল কথা। জুবিন গাৰ্গক প্ৰথম বিহু মইহে শিকাইছোঁ। এইটো কথাটো হ'ল কি, তেতিয়া অনামিকা খুব সুন্দৰ, অনামিকা বাজিল তেতিয়া আমি শুনিলোঁ। অনামিকাত তাৰ মিউজিক পেটাৰ্ণবিলাক তাৰমানে বেলেগ ধৰণৰ। জুবিন মানে আমি হয়তো অসমত গম নাপাম আৰু নাপাম চাগে, জুবিনৰ যিবিলাক ৰিদম কৰে, দাদা তালটোও বেলেগ হয়, কাহাৰবাৰবিলাকো বেলেগ, চব ষ্টাইলটো অলপ বেলেগ ধৰণে কৰে। তেতিয়া কি হ'ল, এন কে প্ৰডাকশ্যনৰ স্বত্বাধিকাৰী বলিন বৰকটকী আৰু আমাৰ দেৱ বৰকটকী, সিহঁতি তেওঁলোক গুৱাহাটীত নাছিল, তেতিয়া যোৰহাটত আছিল কেছেটৰ দোকান। ইতিমধ্যে তেওঁলোক খগেন মহন্তৰ কেতেকী কেছেটটো ছুপাৰ ডুপাৰ হিট হৈছিলে। মোক ক'লে, বিমান এইবাৰ জুবিনক লৈ এটা গান, বিহু এটা কৰচোন, বিহু এটা গোৱাম। কিন্তু বিহুটো তই বিহু নকৰিবি, গতিকে মডাৰ্ণ থাচ পাৰিবিনে? মই যে পাৰিম দিয়ক। এনেকৈ পাৰিম বুলি ক'লোঁ। মই কাজিৰঙাত থাকোঁ তেতিয়া, আকৌ ফোনো নাই নহয়। আকৌ কিবা সূত্ৰে তেওঁলোকে খবৰ দিয়ে, বুঢ়াটো আহি যায়, গান লিখিল নাই? মই লিখিম খুৰা, লিখিম ৰ'ব। এনেকৈ গ'ল আৰু এমাহ দুমাহমান। তাৰপৰা এদিন লিখিলোঁ। তেতিয়া কৰণ অৰ্জুন চিনেমাখন খুব চলিছিলে, গম পাইছিলানে? কিন্তু আইডিয়াটো কিন্তু মোৰ নহয়, তেওঁলোকে মোক ক'লে যে এই গানটোৰ পৰা অলপ তই কিবা এটা কৰি দে, সুৰৰ ঠাচটো অলপ লাগে, তাৰমানে তেওঁ মডাৰ্ণটো হ'বই লাগিব জুবিন বুলি। মই কি কৰিলোঁ, জানমণি পচুৱা ফাগুনৰ, জানমণি আগমন বসন্তৰ। এই গানটো গাওঁতে আমাৰ ভূপেন দাৰ ষ্টুডিঅ' অডিটেক শান্তাবাদে গাইছিলে, ফিমেল। মই তাক মাইক্ৰফোনত সিয়ে মই আছোঁ। সি তেতিয়া
আমাৰ বিহু আৰু বিহুৰ যিটো ৰিদম এইটো উল্টা এটা ৰিদম তাৰমানে আৰু খেমটাটো চুমে চুমে আহে এইটো আহেতো আমাৰ বিহুত কি হয় টাকিনি টাকে টাকিনি টাকে টাকিনি তাৰমানে আমাৰ উল্টাকে তাৰমানে টাকিনি টাকে তাক ক'লো তুমি গোৱাচোন বা ট্ৰেকটো যেতিয়া বজাই দিলোঁ সেই জানমণি তাৰ পচু বেলেগ ধৰণৰ তাৰমানে এই ক্ষমতা বুলি ভাবি আছে মই তালটো সি গাব পৰা নাই কিন্তু সেয়াই ব্ৰেইন এবাৰ ক'লোঁ চোৱা বাবা গানটো জানমণি ইয়াত চোন জানমণি পচুৱা ফাগুনত জানমণি আগমন বসন্তত গছ লতা ডালতে ফল ফুল ভৰিছে ছেকেণ্ডবাৰ এবাৰতে গাই তাৰ পৰা আহি সেই ৰাতিয়ে ষ্টুডিঅ' ফ্ৰেন্সত উজান প্ৰীতিটো গাইছিল উজান প্ৰীতিটোৰ সংগীত আছিলে লিখিছিলে বা এটা হৈছে জয়ন্ত সোণোৱাল এটা পাৰ্থপ্ৰতিম দত্ত ঠিক আছে পাৰ্থ ঢুকালে যোৰহাটৰ গতিকে কোনোবাই ক'লে নক'লে এইটো মই কিয় মানিম আগতে শান্তা বাইদেৱে ক'ব কোনোবাই ক'লে শান্তা বাইদেৱে ক'ব তাৰমানে শান্তা বাইদেউ আছে গতিকে সেয়ে জুবিনৰ লগত জুবিনক গান এনেকৈ শুনি যাব ষ্টাইলটো শুনিলেতো বিমনা অন্তৰটো একেনে বোলে একে হৈ গ'ল কিবা টোকাই গীত গালে দেই কিবা খৰতাল আছে নেকি খৰতালটো তাৰমানে খৰতালটো আমি ফাষ্ট হৈ যায় খৰতালটো কেনেকুৱা মজা শুনিলে গ'ল লগে লগে গানটো গাই দিলে গতিকে এনেকুৱা এজন শিল্পী মইতো নাপাওঁৱেই বাৰু কাৰণ আমিনো থাকিম কেইদিন গতিকে 2000 বছৰ বয়সলৈকে তেনেকুৱা এজন শিল্পী আমি পোৱাটো বৰ কঠিন হ'ব গতিকে সেই হাৰমনিয়াম লওঁতেই জুবিনৰ মুখখনে আহে বৰ্তমানেও আহে এতিয়াও আহে মইতো ভাবি ল'ব পৰা নাই আজিলৈকে যে জুবিন আমাৰ মাজত নাই আপুনি কোনোবা এটা গান নোগোৱাৰ দুখ থাকি গ'ল নেকি জুবিন দাক কোনোবা এটা স্পেচিয়েল গান এটা যিটো গান আপুনি যোৱাবাৰে আমি জানমণি 24টামান কৰিলোঁ এইবাৰ জানমণি নতুন ৰেকৰ্ডিং কৰা নাই এইবোৰ ৰিলিজ হৈ আছে এতিয়া 24টা গানৰ ভিতৰত এটা দুটা কৃষ্ণমণি চুতীয়াই গালে বাকীটো জুবিনেই গালেহেঁতেন আমাৰ দিগন্ত আছেই সব দায়িত্ব আমাৰ দিগন্তক দি থৈ শব্দযন্ত্ৰী দিগন্ত বৰদলৈ না দিগন্ত বৰদলৈ দায়িত্ব দি আহোঁ যে তই গানকেইটা গোৱাবি তাকো হাহাকাৰ কৰি দিয়ে তাৰমানে ৰাতি আহি কিন্তু পাছলৈ কি কাৰণত নাজানো গান গাবলৈ কিন্তু মন নকৰা হ'ল আগৰ যিটো উৎসাহেৰে গান গায় কেনেকুৱা সুন্দৰ ফুল ফুলিছে বসন্তৰ তুমি জানমণি বহাগৰ প্ৰতিটো বহাগতে মৰম যাচো তোমাক অন্তৰত তাৰমানে কাল্পনিকভাৱে জানমণি অতিকে মোৰ প্ৰিয় আৰু জানমণি ভিত্তি কৰি সেই জানমণি কল্পনা কৰি মই গানবিলাক লিখোঁ জুবিন গাৰ্গৰ কাৰণে অ সুন্দৰী নুসুধিবা তোমালৈ মোৰ মৰম আছে কিমান সাগৰৰ পানী যিমান নুবুজিবা প্ৰেমৰ নদী দুৰ্সীমা কিমান বিশাল আকাশৰ সমান তামোলো নল ফালি দেখুৱাবলে ভোগ মই উৰি যাবলে উৰি যাবলে উৰি যাবলে উৰি যাবলে খুব সুন্দৰ খুব ধুনীয়া গীত আপোনাৰ সৃষ্টি গোটেইখিনিয়ে এতিয়া জানমণি আমি ভাবোঁ আমি বিচাৰোঁ যে জানমণি ওলাই থাকক আহি থাকক আপুনি নতুন নতুন আমাৰ আৰ্টিষ্টসকলক এনেকৈ সুবিধা দিয়ক
আৰু আমাক নতুন জুবিন গাৰ্গ ডেফিনেটলি আমি আকৌ বিচাৰি নাপাম, কিন্তু এটা বেলেগ ভইচ, এটা নতুন কণ্ঠ আমি নিশ্চয় বিচাৰি পাম। নিশ্চয় আপোনাৰ মই গানখিনিৰ নতুন মাজেৰে। প্ৰজন্মক এটাই আহ্বান জনাইছোঁ, কাৰণ ষ্টেজত যোনেই জুবিনৰ গান বৰ ভালকৈ নাগায়, কিন্তু মোৰ মনটো আচলতে মই মনটো পঠিয়াব নোৱাৰোঁ। মই নোৱাৰোঁ, তেওঁলোকে খুব সুন্দৰ গায়, কিন্তু মই নতুন প্ৰজন্মক এতিয়া প্ৰশান্ত বৰা নহয় নতুনকৈ ল'ৰা এজন ওলাইছে যে তেওঁ নিজৰ ভইচত গাই গৈছে গান, সুন্দৰ গায়, কিন্তু তেওঁলোকৰ নিজৰ ভইচত জুবিনক ফ'ল' কৰি যে জুবিনৰ নিচিনাই গাম, এইটো কিন্তু অলপ তাৰমানে জুবিনৰ কণ্ঠ একেলগে নিজৰ কণ্ঠ বিচাৰি পাব লাগিব। নিজৰ কণ্ঠটোত আমি যাতে বেলেগজন হিচাপে বিচাৰোঁ। এতিয়া নীলক সেই কণ্ঠই আছে, নীল আচুৰ্যৰ সেই কণ্ঠই আছে, গতিকে আমি এক্সট্ৰা এটা আহিলে ভাল পাওঁ যে জুবিন নিচিনাই গাব, কিবা কৰিব, সেইটো কৰিলেও যিমানেই, কাৰণ সেই মহান শিল্পীজনক একেলগে থকা, একেলগে খোৱা, একেলগে বহুত দিন সময় পাৰ কৰা ইত্যাদি, বহু ৰাতিলৈকে একেলগে থকা, সেই মানুহজনৰ, সেই ল'ৰাজনৰ এইটো বেলেগৰ কণ্ঠত মই হজম কৰিব নোৱাৰোঁ, অন্য পাৰিলেও। সেইকাৰণে নতুন প্ৰজন্মক নিজৰ কণ্ঠৰ শৈলীৰে আগুৱাই আহিবলৈ মই আহ্বান জনাইছোঁ। ধন্যবাদ বিমান দা, আপুনি আজি আমাক এই সময়কণ দিলে। আচলতে আমাৰ ৰাইজসকলো আছে, আমাৰ শ্ৰোতা দৰ্শক আছে, তেখেতলোকে কোনটো গীত শুনিব বিচাৰিছে, বিমান দাৰ পৰা জানমণিৰ কোনটো গীত শুনিব বিচাৰিছে? থাকি যাব, সেইটো মই অকণমান গাই দিম বাৰু। সেই গীতটোৰে আমাৰ এই অনুষ্ঠান আজি সামৰণি মাৰিম। ও ফুল মৰহিলে সুবাস থাকি যাব, স্মৃতি বেদনাই কন্দুৱাই থাকিব, চকুৰ পানী পৰি জান জুৰিব, কাল সতৰুৱে বৰশীটো পাব, ইয়াতকৈ বেদনা লাগেনে ঐ জানমণি, জীৱনত শান্তি নহ'বই কি জানি। আৰু এটা গাম লাষ্টৰ, এই গানটো এটা কাহিনী আছে, চেম কৰ। আগতে কাহিনীটো কৈ লওক। কাহিনীটো কি হ'ল, তেতিয়া সেইবাৰ মই বম্বে যোৱা নাই, আমাৰ দেবু আৰু আমাৰ বুঢ়া গৈছিলে, খুৰা তাৰমানে গ'ল, ঢেৰ গান গাই আনিছে দেই। পাঁচদিন সময় ষ্টুডিঅ' যাওঁ, তেতিয়া কি ক'লে, চব গান শুনাই আছে। মই এইটো গান কি হ'ল, এইটো গান শুনিব নালাগে। শুনিব নালাগে মানে কিয়? বোলে এইটো গান বেয়া গালে। কি বেয়া গালে চাওঁ, ষ্টাৰ্ট কৰাৰ লগে লগে বন্ধ কৰক, এইটো ইৰেজ কৰি দিয়া, এতিয়া ইৰেজ কৰা, এইটো মই যাম বম্বে, অহা সপ্তাহত মই গৈ আছোঁ, অহা সপ্তাহত মই যাম। সেই গানটোৱে অসমৰ অতিকৈ জনপ্ৰিয়, অসমৰ চুকে কোণে সকলোৱে গায়। ঐ জানৈ আকাশখন ধুনীয়া, ঐ জানৈ তৰাৰে জিলিকা, ঐ জানৈ মনৰে সৰগ, ঐ জানৈ তুমি মোৰ মেনকা, ঐ জান দূৰণিতে, ঐ জান তুমি থাকা, ঐ জান সপোনত হয়, ঐ জান আমাৰ দেখা, ঐ জান ধন্যবাদ। আজি আমাৰ এই অনুষ্ঠান খন্তেক সময়ৰ বাবে হ'লেও আমি বিমান দাক পালোঁ, গতিকে আমি আজি ইয়াতে সামৰণি মাৰিছোঁ। বিমান দা, আপোনাক নথৈ ধন্যবাদ জনাইছোঁ। আৰু ধন্যবাদ অনুষ্ঠান গিৰিজা এপাৰ্টমেণ্ট আপোনাৰো এপাৰ্টমেণ্ট, কাৰণ আপোনাৰ আমাৰ গোটেই ভাইবিলাকে ইয়াত থাকে, গোটেই ভাইখিনি আছে, গতিকে চবকে ভাল লাগিলে। দিগত থাকে, আমাৰ ডিজু থাকে, তুমি থাকা, গতিকে ভালে কুশলে সকলোৱে মিলি জুলি থাকা আৰু এনেকুৱা ধৰণৰ চিন্তাধাৰা ভৱিষ্যতে আৰু যাতে ইয়াতকৈ ভাল হয় তাৰে কামনা। ধন্যবাদ। আকৌ নিশ্চয় আপুনি আহিব লাগিব আমাৰ মাজত। ঠিক আছে।